যোৱাবেলি মই এখন বিলত মাছ মাৰি কিন্তু এটাও মাছ নাপালোঁ। মাছমৰীয়াবোৰেও বহুত দিন ধৰি মই পানীত বুৰ মাৰিলোঁ। 3 দিন 3 ৰাতিৰ পাছত আজিকালি বাতৰি চাবই নোৱাৰি, অকল হেডলাইনত মৰা কটাৰবোৰে। মাধৱ কৃষ্ণ হৰা বহিছে ন বাতৰিখনকে অলপ ঠিক পিছে কিনো দিছে আজিকালি বাতৰি? আজিকালি বাতৰিত কিনো ক'ব, অকল মৰা কটাই চিন। উপায় নাই বুজিছে, আজিকালি দেশ দুনিয়াখন গোটেইখনেই ভেজাল। এতিয়াও সেই মই আহি থাকোঁতে চেঙেলীয়া ডেকা এনেকুৱা জোৰত বাইকখন চলাইছে, মোৰ ধুতিয়ে উৰি গৈছে নহয়। তাৰপিছত বোলো হেৰ' ইমান জোৰে বাইক চলাব লাগে নি? পকা ৰাস্তা, শিলগুটি দিয়া আছে, যদি উফাল খাই পৰগে নমৰিব। উপায় নাই বুজিছে নে? এই আজিকালি ওলাইছে KTM নে FATM, এই এনেকে দাং খাই যোৱা। হেৰ' আমিবোৰতো বহিবই নোৱাৰোঁ, সেইবোৰে চলালে যে উফাল খাই পৰিমগে বুজিছে। উপায় নাই দেই। পানী এগিলাচ খাব? পানী আমাকে যোৱা ডাঙৰ পোনা পানী এগিলাচ লৈ আছোন আঁতৰিলে। পানী খাব দেই। পিছে তোমাৰ পঢ়া শুনা কি চলিছে? ভাল বেয়া মাজতে আৰু। হয় নেকি? ভালকে পঢ়িবা যোৱা। বুজিছে, এই আমাৰতো অৰ্ধপতংগ এই মোবাইল ডাল আনিলে ৰেডমি নে ফেডমি, এনেকে কৈছো নহয় আঙুলি মই গালিয়ে পাওঁ। বোলো হেৰ' সেইডালতনো কি পাওঁ? এইডাল চাই থাকিলে মোক সোমাব বুজিছে। তাৰপিছত মই সুধিলে কি ক'ব, দেউতা মই ফেচবুক কৰিম। মই বোলো সেইডালত কি ওলাই ফেচবুকডাল? তাহানি তই যদি ভালকে এই গ্ৰামা এখন চালিহেঁতি, ট্ৰেঞ্চলেশ্যন কেইটামান কৰিলিহেঁতি, তেতিয়া কিবা এটা হ'লহেঁতি। আকৌ দোকানলৈ যাব সেই লগৰকেইটাৰ লগত, ৰাতি 12টা-1টা বজাত মানে ক'তনো যায়, এই কি ভেকুটি এখন খাই আহিব চিখনে কেপি। অলপ বেয়া বস্তু নেকি বুজিছে? আমাৰতো আকৌ একো নাখায় কেপি চিখন। বৰ ভাল কথা বুজিছে। আৰু এইবিলাক যে ল'ৰা এতিয়া যদি বাহিৰত উলিয়াই যায়, এহেঁতি বেয়া হৈ যাব। এই ঘৰৰ ভিতৰতে থাকিবলৈ দিবা দেই। আৰু তাতে এতিয়া আকৌ মেট্ৰিক পৰীক্ষাও পাইছেহি। আমাৰ সেইডালেতো পঢ়া মনেই নাই। অলপ পঢ়িবলৈ ক'বা। তাকে মই কৈয়ে থাকোঁ, ওলাওঁতো সোমাওঁতো বোলো নাই কাণসাৰ নিদিয়ে বুজিছে। এই তাক সেই লাগে বোলে এই KTM নে FATMখন। মই বোলো ইমান টকা নাই নহয়। সেইদিনাখনি মনে গৈ পিনি মোৰ একাউণ্ট নাম্বাৰটোকে লৈ গ'ল নহয়। হয় নেকি? তাৰপিছত বোলো মই আমাক তেওঁ সুধিলোঁ, মই বোলো মই বেংকলৈ যাওঁ, পইচা কেইটামান ভৰাওঁগৈ। বোলে নাই নহয়। মই বোলো কি হ'ল? ল'ৰাটোৱে লৈ গ'ল বোলে। খালি বোলো কেলে দিব লাগে? নহয় বোলে সি মনে নেকি বুজিছে। উপায় নাই, আজিকালি ল'ৰা আমাৰতো সেইটো গ'লেই অধচ। হেৰি কম মই যাওঁগে বুজিছে। যাওঁগে চাহটো পাকে লৈ যাওঁ। চাহ নেখাওঁ বুজিছা। এই আজিকালি মোৰ গেষ্ট্ৰিকটো ধৰে। এই পিল-চিলবোৰ খাই আছোঁ। সেইদিনাখনি ডক্টৰৰ ঘৰৰ পৰা আহিছোঁ। আমাৰ তেওঁ নাই ফুৰিবলৈ গ'ল। যাওঁগে আৰু বুজিছে। ভালে অসুখীয়ে থাকিব আৰু দেই। কৃষ্ণ
1931 চনত ভাৰতীয় ৰেল বিভাগৰ চৰকাৰী এইটো কি পিতাই কোনটো এইটো এইটো পোৱা নাই তই জতুকাই যু ক দন্তিয়া দ তাকা ন যোগদান আকৌ যোগদান কৰে ৰেলৰ চাকৰি এৰি দি প্ৰথমে এইটো কি পিতাই কোনটো এইটো বতাকে বা ম উপত্ৰে তাকা বাৰ্মা শুদ্ধ ৰচোন এইডাল কাৰ বাপেৰ মূৰটো লগাই লৈছ পঢ়িব সময়ত হা এইডাল লগাই ল'লেহে পঢ়ি ভাল লাগে মোৰ হয় নি মূৰাটো কৈছ খোল থক ইয়াত থক পিতাই লগাই ল'বলৈ শান্তি নিদিয়ে দেই লগাই হেডফোন লগাই কোনডোখৰ পাইছিলোগৈ কোম্পানীৰ চাকৰিত যোগদান কৰে কলিকতাৰ পুৰ নিগমত এইটো কি পিতাই কোনটো এইটো এইটো ৱাব দ্বিতীয় চপ তাৰ ওপৰে হোৱাটছএপ এই তই যে ভেকেটা ভেকেট গোন্ধোৱাবোৰ কি খাই আছ এইবোৰ শিখৰ পিতাই কি অলপ খাব নেকি নপঢ়োৱে যা ষ্টপিক কি নপঢ়ো এই তেজ খোৱা এইফালে এই বাপেৰৰ মান সন্মান তই খাবলৈ ললি বুজিছ এই কেনি গৈছ এইফালে আজি ঘৰৰ পৰা ওলাই যাম ভালেই হ'ল এতিয়া কোনোবা এটা ফোন কৰিব হেল্ল' তই ক'ত আছ ঘৰতে আছ নি এনেই আছো যদি এইফালে যাওঁ ওলাই যাওঁ গৈ আছো ৰ আহ পঢ়িবলৈ পালো তই ওলাই গলি বাপেৰৰ নাম থলি আৰু তই মোৰ ৰাষ্ট্ৰপতি পইচা তই দি দে মই দিছোঁ বাৰু এইটো এতিয়া কেনিবা যাবি নেকি কেনি যাবি এনেই এইফালে ওলাই যাওঁ আজি গৈ ৰাতি পাৰ্টি পূৰা কৰিম মোৰ ঘৰত গাড়ী পাৰিব নেকি নাপায় কৈ দিবি আমাৰ তাতে আছোঁ ঠিক আছে গৈ ভালকে যোগান হ'ব যাওঁতে খাম
তই এতিয়া যা কাইলৈ পৰীক্ষা লগ পাম হ'ব তেতিয়াহ'লে যা 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 ও পিতাই পিতাই ও পিতাই পিতাই অঁ ৰিজাল্ট কেনেকুৱা হ'ল ডাঙৰ এ ভালে হ'ল ভালে হ'ল অঁ। ডিভিজন কি এ ফাৰ্ষ্ট ডিভিজন বা আমাৰ ল'ৰাটোৱে ভালে কৰিলে পাই অঁ মোৰ হৈ ভকতৰ ল'ৰাটোৱে কেনেকুৱা কৰিলে এ তাৰ বেয়া হ'ল বৰ ডাঙৰ কথা হ'ল নহয় এতিয়া এতিয়া তালৈ ফোন কৰচোন ফোন কৰ অঁ। আছে সি। অঁ তই ক'ত আছ অঁ ইয়ালৈ আহি আছ নি অঁ আহ এই পিতাইটো কিবা এটা কওঁ বুলি কৈছে অঁ আহ কি ক'লে ডাঙৰ কথা সি ইয়ালৈকে আহি আছো বুলি কৈছে অঁ ঠিক আছে হ'ব দে তেনেহ'লে আহ এই লোকৰ ল'ৰা ডিভিজন ধৰি পাছ কৰিছে এই তহঁতিবিলাকে হে এই মোবাইল পিটি থাকি হে গৃহস্থ বোলো আঁতৰি কি কৰিছা হয় অঁ আৰু এই ভিতৰতে হয় নি অঁ 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 আঁতৰি এয়া এই তোমাৰ ল'ৰাটোৱে বোলে ফাৰ্ষ্ট ডিভিজনত পাছ অঁ হয় আঁতৰি ইয়ে ফাৰ্ষ্ট ডিভিজনতে গ'ল মোৰ কথাটো শুনি বৰ দুখ লাগিল আঁতৰি উপায় নাই বুজিছো এইবিলাকক মই কৈ থাকোঁ বোলো বেলেগ ধান্দা নলবি এই পঢ়াৰ ক্ষেত্ৰত অকল পঢ়াত মনোযোগ দে হয় 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 এহেঁতি মানে নুবুজিলে এই সেইটো কাৰণে ইয়াৰ এনেকুৱা হ'ল বুজিছে বুজিছে আঁতৰি দুখ নকৰিব আৰু উপায় নাই বুজিছা দুখ নকৰিব এতিয়া মই মানে ক'তো ওলাব নোৱাৰা হৈ গ'লো এই আজি এতিয়া আহোঁতে বোলে তোমাৰ ল'ৰাটোৱে পাছ কৰিলে নাই বোলো কি ক'বা ভাগ্য লিখন এই সেইডালে বেয়াহে কৰিলে কি ক'ম আৰু বুজিছা এই মোবাইল চোবাইল এইবিলাক খাই পেলালে কৈছোঁ নহয় এই তোমাৰটোকো মোবাইল চোবাইল নিদিবা না 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 নিদিওঁ নিদিওঁ এই সেইটো কাৰণে মই আজি ইয়াক লৈ আহিছোঁ বোলো বৈ এই আঁতৰি ভাগৰ ল'ৰাটো কেনেকুৱা আৰু তই আকৌ মোৰ হ'লি কেনেকুৱা হে হ'ব না এইবাৰ পৰা ভালকৈ দিবি অঁ ভালকৈ পঢ়া শুনা কৰ নেক্সট বছৰ ভালকৈ দিবি আৰু মন চন বেয়া নকৰিবি দে কৈ থাকোঁ নহয় এই মাকজনীও এই তাৰ লগতে লাগি লাগি এনেকুৱাজনী হ'ল হে এই খাওঁতে শুওঁতে ইয়াৰ কথাকে ভাবি ভাবি মোৰ চুলিখনো পকিবলৈ গ'ল হয় 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 হে ল'ৰা এতিয়া বাপেক মাকৰ কথা বুজিলেই হ'ল হয়নে হয় হয় এতিয়া মোবাইল লাগে মোবাইলো লৈ লৈছে বোলে গাড়ী এখন লাগে সেইখনো দিলোঁহেঁতেন এতিয়া পাছ কৰাহেঁতেন এতিয়া বেয়া কৰিলে নহয় উপায় নাই বুজিছা দিয়া দিয়া দুখ নকৰিবা তই দুখ নকৰিবা এই হাকিমণি ঘৰত আছেনে নাই থাকিমনি নাই কেনেকুৱা এই ওলাই গৈছে অলপ গম পায়নে নাপায় পাই পাই মিঠাই আনিবলৈ গৈছে ভাল কথা দেই ভাল কথা তেতিয়াহ'লে বুজিছা এই আমিও যামগৈ হয় নেকি অঁ আমাৰ হাকিমণি এই কান্দি কান্দি বিছনাতেই পৰি আছে অঁ আকৌ দিগদাৰ হৈ যাব নহয় হয় 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 এই যাওঁ ঠিক আছে দেই তেনেহ'লে কৃষ্ণ ভালকৈ পঢ়িবা দেই এতিয়া কলেজৰ নাম লগাবা অঁ 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 ঠিক আছে ঠিক আছে চা এতিয়া আমাৰ আটাই ল'ৰাটো কি ধুনীয়াকৈ পাছ কৰিছে ডিভিজনটো এতিয়া দামী কলেজত পঢ়িব হয় আৰু তই কি কৰিলি বা চাচোন মই তোক প্ৰতিটো কথাতে কওঁ মোবাইল নল'বি আমুক নকবি বাহিৰলৈ এই পিতা এইবোৰ টেনশ্যন নল'ব মই এতিয়া মানুহৰ আগত কেনেকৈ মুখ উলিয়াম এই গুলি মাৰো কি গুলি মাৰ হে গুলি মাৰ পিতা এইবোৰ কি কৰিছে পিতা এইবোৰ কি কৰিছে পিতা